নমস্কাৰ খোজলৈ স্বাগতম জনাইছোঁ উপস্থিত আছোঁ গুৱাহাটীৰ ম'ম' ঘৰ আপোনালোকে নিশ্চয় ম'ম' খাইছে বিভিন্ন ঠাইত অঞ্চলত আপোনালোকে ম'ম' খায় কিন্তু জানেনে 30 বছৰ পুৰণি এইখন ম'ম' ঘৰ অসমৰ প্ৰথম ম'ম' ঘৰ য'ত বিভিন্ন প্ৰকাৰৰ ম'ম' বনায় যেনে পৰ্ক ম'ম' হওক চিকেন ম'ম' হওক সুন্দৰ এক পৰিৱেশ আজি 30টা বছৰ পৰিপূৰ্ণ কৰি আছে মোৰ লগত এই ম'ম' ঘৰৰ স্বত্বাধিকাৰ দাদা আছে মই দাদাৰ লগত কথা পাতিম এই ম'ম' ঘৰ সম্পৰ্কত অকণমান জানি ল'ম দাদা এই অকণমান ম'ম' ঘৰ আপোনাৰ যিটো ইতিহাস অকণমান শ্বৰ্টকৈ কৈ দিব ম'ম' ঘৰ আৰম্ভ হৈছিলে 1993 31 মাৰ্চৰ দিনা আমি 31 মাৰ্চত এতিয়া 30 বছৰ সম্পূৰ্ণ কৰিম আৰু এই 30 বছৰত আমি যথেষ্ট কাষ্টমাৰ যথেষ্ট গুৱাহাটীৰ মৰম পাইছোঁ আৰু হিষ্ট্ৰী বুলিবলৈ তেতিয়া সেই সময়ত ম'ম' নাছিল আপোনাৰে প্ৰথম আছিল মই প্ৰথম আৰম্ভ কৰিছিলোঁ আচ্ছা এই গোটেই যিটো পৰিকল্পনা আপোনাৰ ম'ম' অসমত ম'ম' কেনেধৰণে আহিল আপোনাৰ কেনেধৰণে মানে মই শ্বিলঙত প্ৰথম ম'ম' খাইছোঁ তাৰপিছত অৰুণাচলত ম'ম' খাইছোঁ খাই খুব ভাল পালোঁ ভাল পাই বোলো যে এইটো বস্তুটো গুৱাহাটীত নাই এতিয়া আপোনাৰ মানে সৰ্বমুঠ কিমান কৰ্মচাৰী আপুনি এংগেজ কৰিছে হয় আমাৰ এতিয়া বৰ্তমান 4খন দোকান আছে 4খন গুৱাহাটীৰ ক'ত ক'ত আছে গুৱাহাটীত ইয়াতে এখন আছে আমাৰ বাহিৰতে এখন ম'ম' ঘৰ ডাইনিং বুলি আছে চানমাৰীত এখন আছে আৰু ভৰলুমুখ থানাৰ অপজিটত আপোনাৰ এই গোটেই যিটো আপোনাৰ ম'মৰ এই 30 বছৰীয়া যাত্ৰা আমি খোজৰ তৰফৰ পৰা আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ ক'ৰ পৰা আহিছে মইতো ইয়াৰে হয় গুৱাহাটীৰ আচ্ছা ম'ম' ঘৰৰ ম'ম' 30 বছৰীয়া এইখন পুৰণি ম'ম' ঘৰ যে অসমৰ প্ৰথম গুৱাহাটীত আপোনাৰ এই ম'ম' আপুনি হয় পৰ্ক ম'ম' খাইছে বা চিকেন ম'ম' খাইছে এই যে ম'ম' খোৱাৰ যিটো অভিজ্ঞতা ম'ম' ঘৰত অকণমান শ্বেয়াৰ কৰক আমাৰ লগত ম'ম' ঘৰৰ ম'ম'টো ভালে লাগে চিন্স মোৰ কলেজ টাইমৰ পৰাই আৰু HS টাইমৰ পৰা আমি চব ফ্ৰেণ্ডছবোৰে খাওঁ তেনেকৈ আৰু বাহিৰতো বহুত ম'ম' খাইছোঁ বাৰু কিন্তু ইয়াতে আহি ভাল লাগে দাদা কি ক'ব মোৰতো আগৰ দিনৰ কথাবোৰ মনত পৰে ইউজুৱেলি ম'ম' গুৱাহাটী চিটিত বহুত খাইছোঁ যোনটো ইয়াতে খাই কেনে কিবা এটা আমেজ লাগে ন ছেটিছফেক্টৰী অফ মাইণ্ড এই বস্তুটো খুবেই ম'ম' ঘৰত কমপ্লিটলি ছেটিছফাইড আৰু ফুল্লি ছেটিছফাইড এইটো কোনো ডাউট নাই মোৰ থেংক ইউ ম'ম' ঘৰৰ ম'ম' কি ক'ব ম'ম' ঘৰৰ ম'ম' বহুত ক'বলগীয়া নহয় মানে এইটো একদম শ্ৰেষ্ঠ ম'ম' অসমত প্ৰথম ম'ম' অহা ঘৰ ম'ম' ঘৰত ম'ম' ঘৰ এইটো 30 বছৰ হৈ গৈছে 30 বছৰ হৈছে মই বহুত আগৰ পৰা খাইছোঁ ইয়াত আৰু মই কেতিয়াও আলহী মোৰ ঘৰত আহিলে মই ইয়াতেই লৈ আহোঁ ইয়াৰ পৰা ম'ম' লৈ আলহীক খুৱাই নহয় মই আলহীকে লৈ আচ্ছা আহোঁ আলহীকে লৈ এতিয়া তেখেতে ক'লে যোৰহাটৰ পৰা আহিছে মই কৈছোঁ ব'লা ম'ম' ঘৰত লৈ যাওঁ যোৰহাটৰ পৰা প্ৰথম ম'ম' খাইছে বাইদেউ ন কেইবাবাৰো আহিলে ম'ম' ঘৰত প্ৰথম ম'ম' খাইছে আজি খাইছোঁ কেইবাবাৰো আহিলে ইয়াতে খাওঁ মানে আচ্ছা আচ্ছা আপোনাৰ যিটো ম'ম' খাই কেনেকুৱা পালে বঢ়িয়া বৰ ধুনীয়া হয় আপোনালোকক ধন্যবাদ জনাইছোঁ ম'ম' এনজয় কৰক থেংক আমিও ম'ম' খাম এয়া ম'ম' ঘৰৰ ম'ম' এইটো কি ম'ম' দিছা ভাইটি মোক পৰ্ক ম'ম' দিছে একচুৱেলি পৰ্ক খোৱা অভ্যাস নাই আৰু খাই চাওঁ আৰু এইটো কাৰণ এইখন যিখন ম'ম' ঘৰ 30 বছৰীয়া পুৰণি মই আগৰ পৰা কিন্তু ম'ম' খাইছোঁ কিন্তু তথাপিতো আজি স্পেচিয়েলি দিছে ভিডিঅ' বুলি খাই চাওঁ আপোনালোকে আহক যাতে ম'ম' খাওক নিশ্চয় ম'ম'ৰ যিটো মাদকতা আপোনালোকে উপলব্ধি কৰিব পাৰিব এতিয়া মই অকণমান খাইছোঁ এইটো পৰ্ক ম'ম' যথেষ্ট ডাঙৰ মই অলপ চচ লৈছোঁ আৰু এওঁলোকৰ স্পেচিয়েল এটা জলকীয়াৰ এটা চাটনি আছে মই ৰিয়েলি